Hello guys, welcome back to my SMS vlog. Koinota vlog lo morning kia apnalok সকলোকে স্বাগতম জনাইছো আৰু আশা কৰিছো আপোনালোকে আজি vlogটো চাই ভাল পাব আৰু এতিয়া ভাবিছো আপোনালোকৰ আগত এটা ৰেচিপি ভিডিও শেয়াৰ কৰো এটা কেক বনাও আৰু আপোনালোকৰ আগতে শেয়াৰ কৰো তেতিয়া হলে আহকচোন আমি কেকটো বনাবৰ কাৰণে কি এভিডেন্স লাগিব চাও এতিয়া মই কেকটো বনাবৰ কাৰণে এখিনি এভিডেন্স লাগিব এফালে লৈছো মই ডিম তিনটা আৰু মই গুটি দিয়া নাইকিয়া আপোনালোকক দেখাবৰ কাৰণে আৰু এফালে লৈছো 1 কাপ ৰিফাইন তেল আৰু এফালে লৈছো আধা কাপো নহয় 1 কাপতকৈ অকমান কম চেনি লৈছো আৰু এফালে লৈছো ময়দা গুৰি 1 কাপ আৰু এফালে লৈছো বেকিং পাউডাৰ এতিয়া যেহেতুকে চেনিখিনি অকমান গোটা গোটা টাইপৰ হৈ আছে সেই কাৰণে মই এটা ব্লেন্ডিং জাৰত ধুনিয়াকৈ দি পেলাই এখিনি মাৰি লম অলপ এখিনি এটা দি দিলো খুব ধুনিয়াকৈ চেনিখিনি গুৰি হৈ গৈছে তেতিয়া ফেটিবলৈ আমাৰ বহুত বেছি সময় নালাগে যেহেতুকে মই এই লগালগ বনাম সেই কাৰণে মই মিক্সিত মাৰি লৈছো ভালদৰে এতিয়া এফালে লৈছো এটা চৰিয়া আৰু ইয়াতে মই এখিনি গুৰি কৰা চেৰিখিনি দি দিছো আৰু এফালে দিলো ডিম তিনটা আৰু এফালে দিলো ৰিফাইন তেল এফালে দিলো ময়দা কাপ আৰু এফালে দিছো আধা চামুচ বেকিং পাউডাৰ আৰু ইয়াতে এটা সফট গুটি দিব লাগিব কেইটামান দেখাইছো আপোনালোকক এফালে দিলো কেইটামান সফট আৰু ইয়াত দি দিলো আৰু এখন সৰু হেতাখনে ইয়াতখিনি খুব ফেটিব লাগিব এটা খুব মিহি হোৱা লাগে এখিনি মোৰ এতিয়া ফেটি পেলাই হৈ গল আৰু খুব ধুনিয়াকৈ মিহি হৈছে আৰু আসলতে বহুত বেছি ফেটিলে ভাল হয় কিয়নো চেনিটো নহলে গোটা গোটা বানি থাকিলে খাবলৈ বহুত বেয়া লাগে আৰু এতিয়া মই কেকৰ বাটিটো আসলতে গুটিখিনি দি দিম আৰু ইয়াত অলপমান ৰিফাইন সানি লম মই এটো মই খুব ধুনিয়াকৈ এতিয়া চাৰিকাষে মিহলি কৰি দিছো এতিয়া মই ইয়াত ধুনিয়াকৈ দি দিছো এতিয়া মই ইয়াত দি ললো আৰু এনেকা সৰু সৰুকৈ কাজু কিটা অকমান ওপৰে ওপৰে মই দি দিম এতিয়া মই ওভেনত এটো সোমাই দিছো কেকটো আৰু সুইচটো দি দিলো এতিয়া চাম আৰু আপোনালোকক হলে দেখাম ভিডিওটো কেকটো এয়া অকমান হৈছে গৈ আৰু ফুলি আহিছে আৰু প্ৰায় 45 মিনিট সময় লৈছেগে ইমানখিনি হোৱালৈকে আৰু একেবাৰে হোৱালে ফুলফিলকে হ'বলে হলে কিমান সময় লাগিব গম পাম অকমান পাছতে চাগে হ'ব আৰু হলে আপোনালোকক দেখাম এতিয়া মই কেকটো হৈছে নে নাই চাম এডালে ট্ৰাই কৰি এটো হৈ গৈছে মানে লাগি অহা নাই গতিকে এটো হৈ গৈছে এতিয়া মই সুইচটো অফ কৰি দিম আৰু অলপ সময় ঠাণ্ডা হ'বলৈ দিম তাৰ পাছত আপোনালোকক কেকটো উলিয়াই পেলাই দেখাম গাইস মোৰ কেকটো ফাইনালি হৈ গল আৰু কেকটো হোৱালৈ প্ৰায় 50 মিনিট সময় লাগি গল গৈ আৰু সব দেখিবলৈ কিমান ধুনিয়া হৈছে এনেকৈ মই সিম্পলকে এটা কেক আপোনালোকৰ আগত বনাই দেখালো আৰু আপোনালোকেও এবাৰ ট্ৰাই কৰিব পাৰে যেহেতুকে এটা বিহুৰ বতৰ গতিকে সকলোৰে ঘৰত কেক পিঠা পনা আদি সকলোৱে বনাইছে গতিকে যিসকলে জানে সেই সকলৰ বাদ দি যিসকলে নাজানে তেওঁলোকে এই ভিডিওটো চাই আপোনালোকে কেক
ট্ৰাই কৰিব পাৰে চাওক हेलो गाइस আপোনালোকৰ আজি ভিডিওটো চাই বাৰু কেনে লাগিল যদি আপোনালোকৰ আজি ভিডিওটো চাই ভাল লাগিল তেতিয়াহলে লাইক কমেন্ট শেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু যদি কোনোবা মোৰ চেনেলত নতুনকৈ আহিছে তেতিয়াহলে তলত থকা বেল আইকনটো ক্লিক কৰি দিব আৰু আপোনালোক সকলোলৈকে ভোগালী বিহুৰ আন্তৰিক শুভকামনা থাকিল আকৌ আজি ভিডিওটো ইমানতেই সমাপ্ত কৰিব লাগিব আকৌ এটা অন্য ভিডিওৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই শুভৰাত্ৰি